মাকুম ভ্ৰমণৰ মোৰ দ্বিতীয় দিনলৈ আপোনালোক সকলোকে স্বাগতম। মৰ্নিং গাঁৱৰ পৰিৱেশটো এক্সপ্ল'ৰ কৰি এতিয়া সাজু হ'লো কাজিনৰ জোৰোণৰ বাবে। অসমৰ বিভিন্ন ঠাইত কৰ্মসূত্ৰে ব্যস্ত প্ৰায়বোৰ কাজিনক একেলগে লগ পাই বহুত ভাল লাগিলে। আমাৰ পিছে খানা কম, আড্ডাহে বেছি চলে। এতিয়া বিবাহৰ বাবে বৰমালা আৰু কইনাৰ সাজ-সজ্জাৰ বাবে ফুলৰ বজাৰ কৰোঁ বুলি সাউতকৈ আহিলো বজাৰৰ পৰা। এতিয়া কইনাজনীক চাওকচোন কি যে মৰম লাগিছে। এতিয়া আমিও য'তে যিমান পাৰো স্মৃতিবোৰ ধৰি ৰাখিলো আৰু। বিয়াৰ আচল এছেছমেণ্ট হয় খানাৰ দ্বাৰা। বিয়াৰ খানা পিছে A+ গ্ৰেডৰ। উজনিৰ দৰা আগচা পৰ্বটো সঁচাকৈয়ে সুকীয়া। ইয়াত পিছে ঢোল আৰু পেঁপা লাগিবই। অত্যন্ত সংঘৰ্ষৰ মূৰতো দৰাৰ জোতাযোৰ পিছে নাপালো। এতিয়া থলুৱা ৰীতি-নীতিৰে দৰাক আদৰি নিয়া পৰ্বটো শেষ হ'ল। এতিয়া মধু লগনৰ শুভক্ষণত কন্যাদানৰ বাবে উলিয়াই অনা হৈছে আমাৰ মৰমৰ কইনা জাহ্নৱীক। অত্যন্ত আৱেগিক মুহূৰ্ত এটাত বৰমালা আদান প্ৰদানৰ পৰ্বটোৰো শেষ হ'ল। মাকুম ভ্ৰমণৰ আগন্তুক ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।